তৰফৰ পৰা আজি দুদিনীয়া কাৰ্যসূচী আমি লৈছোঁ। এইটো ৰুৰেল টুৰিজিম আমি বুলি কৈছোঁ। ৰুৰেল টুৰিজিম সেইকাৰণে কৈছোঁ কাৰণ আমি বিশেষকৈ গোটেই বড়োলেণ্ড এৰিয়াটো চাবলৈ যদি যাওঁ আমি ৰুৰেল এৰিয়াহে হয়। তাৰ উপৰি মানস অভয়াৰণ্য নেশ্যনেল পাৰ্ক তাৰ আশে পাশে যিখিনি আমাৰ আৰু মানুহখিনি আছে সকলোকে যাতে আমি ইয়াৰ লগত জড়িত কৰিব পাৰোঁ। ৰুৰেল টুৰিজিমৰ আণ্ডাৰত আপোনাৰ বহুতকেইটা আৰু ভাগ তেনেকুৱা আহি যায়। তেনেকুৱাকৈ এগ্ৰি টুৰিজিম আহে, ইক' টুৰিজিম আহে, ছাষ্টেইনেবল টুৰিজিম আহে। তো সেইখিনি বিভিন্ন যিখিনি আমাৰ ভাগ থাকে, শাখা থাকে, তো তাৰ লগত আমাৰ কমিউনিটি জড়িত হৈ থাকে। আজি টুৰিজিম এনেকুৱা এটা ডিপাৰ্টমেণ্ট হয় য'ত আপোনাৰ এজন মানুহে যদি ডাইৰেক্ট এমপ্লয়মেণ্ট পায়, তাৰ লগত আৰু 4জন মানুহ ইনডাইৰেক্ট এমপ্লয়মেণ্ট পায়। যেনেকুৱাকৈ ড্ৰাইভাৰৰ প্ৰয়োজন হ'ব, ক'ৰবাত দোকানপাট চলিব। তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টুৰিজিম এক্টিভিটিছবোৰ আমি বিটিআৰ অঞ্চলত আমি কৰিব বিচাৰি আছোঁ। ৰায়মনা ইতিমধ্যে আপোনালোকে জানে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা হৈছে। ৰায়মনাৰ পৰা লৈ ভৈৰৱকুণ্ডলৈকে আমাৰ যিটো বেল্ট আছে, সীমান্তৰ ভূটান ইণ্ডিয়া যিটো বেল্ট আছে, তাৰে ফৰেষ্ট কভাৰ মোৰ দেন 34% আমাৰ ফৰেষ্ট কভাৰ আছে। তো আমি এই ফৰেষ্ট টুৰিজিম, ৰুৰেল টুৰিজিমটো আমাৰ কাৰণে বহুত ভাল এটা স্ক'প আছে আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে। এটা সময়ত এইটো জেগাত অলপমান অসুবিধা আছিল, মানুহ ইমান আহিব বিচৰা নাছিল। তাৰপিছত ক'ভিড আহিল, ক'ভিডৰ কাৰণে বহুত পিছ পৰি গ'ল। তো এতিয়া এটা ভাল এটা বাতাবৰণটো এনেকুৱা হৈছে, চৰকাৰো নতুন আহিছে, বহুত উৰ্জাবান চৰকাৰ আহিছে। তো এতিয়া আমি বহুত ভালকৈ কাম কৰি আছোঁ। আৰু টুৰিজিমটো যে এটা ডাঙৰ এটা ৰেভিনিউ হ'ব আমাৰ বিটিআৰৰ এটা সময়ত, সেইটো আমি এতিয়া ক'ব পাৰোঁ। সেই দিশে আমি কাম কৰিবলৈ গৈ আছোঁ। এতিয়া শ্ৰীৰামপুৰ আগতে যিটো গেট আছিল, শ্ৰীৰামপুৰ গেটটো আমি ইতিমধ্যে টুৰিজিম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি ল'ম। যিমান বড়োলেণ্ড গেষ্ট হাউচ আছে আপোনাৰ বিভিন্ন জেগাত অসমত, অসমৰ বাহিৰত, সেইবোৰ আমি BTC এই টুৰিজিম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিব। আৰু তেনেকুৱাকৈ যিমান আমাৰ ইয়াতে লজ বা বিভিন্ন ৰিচৰ্টবোৰ আছে, এইবোৰো আমাৰ আইতাত আনিম, আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আনিম, যাতে আমাৰ ৰেজিষ্টাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয়। কিমান টুৰিষ্ট ফ্ল' হৈ আছে, কিমান এয়া হৈ আছে, সেইটো আমি যাতে আমি চাবলৈ পাৰোঁ। তাৰ উপৰি ইতিমধ্যে আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে এটা টাটা গ্ৰুপৰ লগত এটা MOU চাইন কৰিছে। আমাৰ ইয়াত এটা 5 ষ্টাৰ কেটেগৰী জিঞ্জাৰ হোটেল হ'ব আপোনাৰ বাঁশবাৰী ৰেঞ্জত। এইটো মোৰ দেন 75 বেডেড 75 ৰুমৰ জিঞ্জাৰ হোটেল হ'ব। তেনেকুৱাকৈ আমি একদম ষ্টাৰ ক্লাছৰ পৰা লৈ তলৰ পৰা লৈ সকলো ধৰণৰ টুৰিষ্টক যাতে আমি এট্ৰেক্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু মই ভাবোঁ এইটো অঞ্চলত আমাৰ এগ্ৰি টুৰিজিমটোও বহুত প্ৰমোট হ'ব, কাৰণ এইটো জেগাত বহুত নেমু পায়। তো এইটো আমাৰ বাহিৰত বিদেশত যাবৰ কাৰণে এতিয়া ব্যৱস্থা হৈ আছে। আজিৰ অনুষ্ঠানে টুৰিজিমক কেনেধৰণে হেল্প কৰিব? আজি হেল্প কৰিব বুলি ভাবে আজিৰ অনুষ্ঠানে? বহুতখিনি হেল্প কৰিব। ইয়াতে আমাৰ যিসকল ৰিচৰ্ট অ'নাৰসকল আছে, তেওঁলোকেও এইটো বহুত দিনৰ পৰা ভাবি আছিল কৰিম বুলি। তো ইতিমধ্যে আমি ভাবিলোঁ যে আমিয়ে কৰি দিওঁ, ডিপাৰ্টমেণ্টৰ পৰাই কৰি দিওঁ। এইটো কৰাৰ লগে লগে এটা এৱাৰনেছ এটা আহে। যিমানসকল গেষ্টসকল আহিছে ইয়াতে, তেওঁলোকে এটা বুজি পাব যে বড়োলেণ্ড টুৰিজিম ডিপাৰ্টমেণ্ট এটা আছে। এটা সময়ত তেনেকুৱা আছিল, বড়োলেণ্ড টুৰিজিম যে এটা ডিপাৰ্টমেণ্ট আছে কোনো গম পোৱা নাছিল। তো এতিয়া লাহে লাহে এইবাৰৰ পৰা গম পোৱা আৰম্ভ হৈছে। বিভিন্ন ধৰণৰ এক্টিভিটিছবোৰ আমি ইণ্ডিয়াতে নহওক কিয় আমি বিদেশতো আমি বিভিন্ন ধৰণৰ বড়োলেণ্ড টুৰিজিমৰ আমি এক্টিভিটিবোৰ কৰি আছোঁ। আৰু মানসটো অলৰেডি ন'ন প্লেচ। তো ইয়াক আমি আৰু অলপমান যদি হাইলাইট কৰিব পাৰোঁ, ইতিমধ্যে আপোনালোকে দেখা পাইছে নতুন নতুন বহুত ধৰণৰ ৰিচৰ্ট আহি আছে, এডভেঞ্চাৰ টুৰিজিম আমি কৰিব পাৰোঁ। তো তেনেকুৱা আমি এক্টিভিটিছবোৰ কৰাৰ কাৰণে আজি আমি এটা আগবাঢ়ি আহিছোঁ। সেইটোৰ উপলক্ষে আজি আমি ফেষ্টিভেলটো পাতিছোঁ। বাহিৰৰ পৰা গেষ্ট আহিছে নেকি? আহিছে, বাহিৰৰ পৰা গেষ্ট আহিছে। দুদিনত কি উপস্থাপন কৰা হৈছে ইয়াত? দুদিনত আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব, এথেনিক ফুড ফেষ্টিভেল হ'ব। এথেনিক ফুড আমাৰ যি আছে, বড়ো কাজিন, আদিবাসী কাজিন, এইবোৰৰ শ্ব' হ'ব। আৰু যিহেতু আমি একদম জংঘলৰ কাষত আছোঁ, আমি খুব এটা ডিষ্টাৰ্বো কৰিব বিচৰা নাই ৱাইল্ড এনিমেলবোৰক। সেইকাৰণে আমি ল' চাউণ্ডত, কম ভলিউমত, আমি কম লাইটত যাতে আমি এইখিনি কামখিনি কৰিব পাৰোঁ, সেইটো আমি চাইছোঁ। আৰু অহাকালি আপোনাৰ হেণ্ডলুম টেক্সটাইলৰ অলপমান এক্সিবিশ্যন হ'ব। আৰু মাননীয় বিটিআৰৰ চিফ মহোদয় অহাকালি তেখেতে জইন কৰিব। আৰু EM সকলো আহিব। আজি কেইজনমান EM অলৰেডি আহিছে, অহাকালি বাকীসকল আহিব। गोजोनथाव खौरां, बङाइगाव मेरिडियान किया मटर्स श'रुमा नोंथांनो लाबोदों गोदान अफार। मेरिडियान किया मटर्स श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन। बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन। बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय सोल' खालामनोबो हागोन।
दासान्दि बे अफारा सोलिगासिनो दं। मेरिडियान किया मटर शोरूमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं। बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन। लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर शोरूमाव थांनानैबो नायनो हागोन।